When there's no more hope is left in me, I can see what comes my way, and I'm always lost. There's nowhere else to go. All I do is fall. Feels like I এতিয়া মই আহি পাইছোঁহি মানে কাৰ্বি সকলৰ যিটো সাহিত্য সভা হয় তাতে আহি পাইছোঁ সেইটো কয় কাৰ্বি লামেট আমে তো ইয়াতে আহিছোঁ তো আপোনালোককো দেখুৱাম আজি ইয়াত কি হৈছে আজি আচলতে তৃতীয় দিনহে মানে 4 দিনীয়া কাৰ্যসূচীৰে কৰিছে 2 দিন হৈ গ'ল আজি মই 3rd দিনাখন আহিছোঁ তো আপোনালোকক দেখুৱাই যাম কি হৈছে আপোনালোকে চাই যাওক আহক ইয়াতে কাৰ্বি লামেট আমেৰ ফ্লেগ হোষ্টিং কৰা হৈছে আচলতে আৰু তেওঁলোকে বহুত ধুনীয়াকৈ ডেকোৰেশ্যনটো কৰিছে ফ্লেগ হোষ্টিং কৰাৰ জেগাখিনি আৰু বাকী গোটেইখিনিয়ে বাৰু বহুত ধুনীয়াকৈ তেওঁলোকে ডেকোৰেশ্যন কৰিছে চ' ভাল লাগিছে দেখি এয়া হৈছে কাৰ্বি লামেট আমেৰ স্মৃতি দৰ্পণ তেওঁলোকৰ ইয়াতে চাকি জ্বলোৱা হৈছে ধূপ জ্বলোৱা হৈছে আৰু এয়া দেখিছেনে কিমান দোকান হৈছে কিমান দোকান দিছে বহুত দোকান দিছে ইয়াতে চাৰিওফালে দোকানে দোকান আৰু এফালে মোৰ পিছফালে যে এটা দেখিছে সেইটো হৈছে মুৰ্গীৰ যিটো খাং যে সেইটো হয় তেওঁলোকে সজাই পেলাই থৈছে ইফালে ইফালে তাৰে নামটো হৈছে ভোৱাম বুলি কয় চাগে এইফালে চব দোকান দেখুৱাম এতিয়া তেওঁলোকৰ ট্ৰেডিশ্যনেল যিখিনি অৰ্নামেণ্টছ বা তেওঁলোকৰ যিখিনি কাপোৰ সেইখিনিও মই দোকান ইয়াত বহুত বেছি তেনেকুৱা দোকান বহিছে তো এইখিনি আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম কেনেকুৱানো কি হয় চাই থাকক আমি কাৰ্বি কাৰ্বি খঞ্জাৰী বুলি কওঁ সেইটো খঞ্জাৰী আকৌ সেইটো বেলেগ কি বুলি কয় বেলেগ আৰু সেইটোতো আমাৰ কাৰ্বিটো এনেকুৱা ছোৱালীবিলাক যে কাপোৰকেইটা এতিয়া নিচিনা কিবা প্ৰগ্ৰাম হ'লে আমাৰ কাৰ্বিটো পিকক বুলি কয় এইটোতো ওৱান কক কয় আৰু সেইটোতো আছামিজ পৰাটো এইটো ষ্টেণ্ড মালা বুলি কয় এইটোত আছামিজ পৰা কয় আৰু আমি কাৰ্বিটো এইটোতো কিবা লেকচং প্লাং বুলি কয় এইটো সেইটোতো ব্ৰুচপিং এইটো ব্ৰুচপিং কয় এইটো ডিঙিত লগোৱাটো থগালেক বুলি কয় থগালেক এনেকৈ ডিঙিটো চিঠক বুলি কয় আপুনি ল'ব পাৰে এইবিলাক কিমানকৈ সেইটো 250 আৰু সেইটো এইযোৰ তেওঁলোকৰ খাৰু আৰু খাৰুক আচলতে ৰয় বুলি কয় আৰু এতিয়া আমি আহিছোঁ য'ত এক্সিবিশ্যন ষ্টলবিলাক হৈছে আৰু এইটো হৈছে ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ কাৰ্বি আংলঙৰ তো তাতে তেওঁলোকে এক্সিবিশ্যন কৰিছে আৰু এয়া তেওঁলোকে আচলতে শ্ব' কৰিছে যে মানে আমাৰ যিখিনি খেতি পথাৰ
আৰু গাঁও অঞ্চলৰ যিখিনি পৰিৱেশ সেইটো তেওঁলোকে দেখুৱাইছে ইয়াত আৰু বহুত ধুনীয়াকৈ এইটো দেখুৱাইছে আৰু এতিয়া ব'লক আপোনালোকে মোৰ লগত হেণ্ডলুম এণ্ড টেক্সটাইল ডিপাৰ্টমেণ্টত ইয়াতে তেওঁলোকে কি শ্ব' কৰিছে সেয়া চাই লওঁ আৰু এই ডিপাৰ্টমেণ্টত তেওঁলোকে আচলতে বহুত ধুনীয়াকৈ আমাৰ যিখিনি জনজাতীয় কাপোৰ সেইখিনি তেওঁলোকে শ্ব' কৰিছে আৰু এয়া দেখিছে নহয় এয়া হৈছে আমাৰ তাঁতশাল তেওঁলোকে তাঁতশালটো শ্ব' কৰি ৰাখিছে ইয়াতে আৰু ইয়াত আপোনালোকে কাৰ্বিসকলৰ কাপোৰ দেখিবলৈ পাব তেওঁলোকৰ জেকেট পিনি পেকক অসমীয়া মেখেলা চাদৰ সকলোখিনি ইয়াতে দেখিবলৈ পাব আৰু শ্বলো আছে তাৰপিছতে মিচিংসকলৰ কাপোৰ আছে বড়োসকলৰ কাপোৰ আছে তো সব জনগোষ্ঠীৰে ইয়াত আপোনালোকে কাপোৰ দেখিবলৈ পাব এয়া হৈছে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আমাৰ কাৰ্বি আংলঙৰ তাতে তেওঁলোকৰ এক্সিবিশ্যন ষ্টল এখন আৰু ইয়াত এগ্ৰিকালচাৰ ৰিলেটেড যিখিনি মানে ট্ৰেক্টৰ এইবিলাক তেওঁলোকে শ্ব' কৰিছে আৰু বহুতখিনি শ্ব' কৰি ৰাখিছে ইয়াতে তেওঁলোকে আৰু এতিয়া আহক আপোনালোকে মোৰ লগত ছেৰিকালচাৰ ডিপাৰ্টমেণ্টত আৰু এয়া চাওক এৰী পলু সিহঁতি পাতটো খাই আছে ইয়াত তেওঁলোকে চিল্কৱাৰ্মৰ যিটো প্ৰচেছ সেই প্ৰচেছটো বহুত ধুনীয়াকৈ তেওঁলোকে দেখুৱাই দিছে একেবাৰে এইটো হৈছে পখিলা যিটো মানে পখিলাখিনিয়ে কণী পাৰিবৰ কাৰণে তেওঁলোকৰ দি থোৱা আছে খাংটো তাতে তেওঁলোকে কণী পাৰিব এইটো হৈছে তেওঁলোকৰ ফাৰ্ষ্ট ষ্টেজটো মানে ফাৰ্ষ্ট যিটো এগখিনি হয় সেই এগৰ পৰা তাৰপিছত এইটোত আহিছে তেওঁলোকৰ ফাৰ্ষ্ট ষ্টেজ এইটো ছেকেণ্ড ষ্টেজ পোকটো সৰু হৈ অকণমান ডাঙৰ হৈছে ইয়াত আৰু অলপ ডাঙৰ হৈছে এইটো থাৰ্ড ষ্টেজ হয় এইটোৰ কালাৰটো বেলেগ এইটো এৰী লেটাই হয় পাট এইটো পাট কাপোৰ আৰু এইটো মুগাৰ লেটা এইটো মুগাৰ এইটো খালি টচৰ হয় বাইটিৰ পৰা চাইকেল পাইছে নেকি আহিবি বাইটিৰ পৰা চাইকেল পাইছে নেকি নম্বৰ ভালকৈ মিলাব আপুনি নম্বৰ আছে 289 চাইকেলৰ নম্বৰ আৰু তিনিটা নম্বৰ আছে এইটো হৈছে এৰীৰ কাপোৰ ইয়াতে এৰীৰ যিটো মানে হেৰিটো আছে কিবা পোকটো আছে কিন্তু মুগাৰ পোক ইয়াতে নাই মুগাৰ পোক সেই তাতে ফটো দেখুৱাই আৰু এৰীটোতো আছে আৰু এইটো টচৰ হয় টচৰটো নাই আৰু এইটো মালবেৰী নতুন বছৰ লাভ ট্ৰাই কৰি কেনে চাব পাৰে আপোনাৰ আৰু এতিয়া আমি আহিছোঁ ছায়েন্সৰ এক্সিবিশ্যন ষ্টলত আৰু এইখিনি কোনে বনাইছে ষ্টুডেণ্টে মানে আইডিয়াটো মোৰ কিন্তু বনোৱাটো এতিয়া মই অকণ যাব পাৰোঁ আৰু নিজৰ লগা লছে আহি কিনে চাবি নতুন এইটো স্কুলৰ থেংক ইউ চাব পাৰে আৰু এইফালে দেখিছেনে আপোনালোকে কিমান ভিৰ লাগিছে এডোখৰত কোনবি নাজানে ইয়াতে লটাৰী খেল হৈ আছে লটাৰীৰ কাৰণে পূৰা মানুহ ভিৰ আৰু আজি টিকেট ল'ব কালি ৰিজাল্ট পাব তেনেকৈ নহয় টিকেট লৈছে গ'লে তেতিয়াহে ৰিজাল্ট পাব আহিবি নতুন চাল আছে পুৰণা চিট First train on the plane, we were flying to the mountain, all across the ocean, and there we go again, walking in the streets, lost in new places, a million new faces. আৰু ইয়াতে বহুত ফুড ষ্টলো বহিছে এইটো হৈছে গোৰ্খা সম্প্ৰদায়ৰ তেওঁলোকৰ ফুড ষ্টল আৰু ইয়াতে আপোনালোকে পাব চেল ৰুটি ঘুগুনি আৰু টেষ্টি তিলৰ চাটনি তো আমি ইয়াত খালোঁ বাৰু তো বহুত টেষ্টি লাগিলে খাই এয়া ওম প্ৰকাশ খুৰা খাই আছে দেখুৱাইছোঁ
আমি খাই লৈছো আমাক খাই খাইকে হ'ব তুমি এইফালে হাই কৰি দিয়া এতিয়া আমাৰ যাবলৈ হৈছে মানে কেইটা 4টামান বাজিলে তো এতিয়া আমি যামগৈ আৰু কাইলৈ আকৌ আহিম কাইলৈ কিবা কিবি আছে তেওঁলোকৰ প্ৰগ্ৰাম কি প্ৰগ্ৰাম আছে কাইলৈ সেইখিনি দেখুৱাম আজিৰ কাৰণে যাওঁ তো আজি লামেট আমেইৰ 4th ডে আৰু এতিয়া প্ৰচেশ্যন চলি আছে তো ইয়াত বিভিন্ন জনগোষ্ঠীৰ লোকে আচলতে ভাগ লৈছে তেওঁলোকৰ কালচাৰেল ৰেলী হৈ আছে ইয়াত এতিয়া দেখুওৱা হৈছে এয়া বিহু আমাৰ অসমীয়া সম্প্ৰদায়ৰ লোকৰ তাৰপিছত এইফালে এটা বেলেগ জনগোষ্ঠীৰ লোকৰ তেওঁলোকৰ কালচাৰ দেখুওৱা হৈছে তাৰপিছত ইয়াত বেংগলী সমাজৰ লোকৰ আছে তাৰপিছত আৰু আছে চাহ জনগোষ্ঠীয় লোকসকলৰ তেনেকৈ বহুতকেইটা জনগোষ্ঠী আছে ইয়াত খুৰী সেইফালে ভণ্টি দিনতো আহিলোঁ ৰাতিও আহিছোঁ এতিয়া এইখন এতিয়া গেটখন ৰাতিৰ লাইট জ্বলাওঁতে ইমান ধুনীয়া লাগিছে দেখিবলৈ আৰু এইফালে কিবা কিবি প্ৰগ্ৰাম হৈ আছে আৰু আজিৰ ব্লগটো ইমানে আছিলে আৰু কাৰ্বি লামেট আমেইৰ 29 সংখ্যক যি বাৰ্ষিক অধিৱেশন হৈছিলে সেয়া আচলতে আমাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ বোকাজানৰ দেওপানী সমষ্টি বৰডেকা লাংমিলি নিৰ্জা ক্ষেত্ৰত হৈছিলে তো আৰু তাতে বহুত মানুহ হৈছিলে আৰু বহুত ভাল লাগিলে তাতে গৈ তেওঁলোকৰ অৰ্গেনাইজেশ্যনটো বহুত ভাল হৈছে বহুত ধুনীয়াকৈ অৰ্গেনাইজ কৰিছে বস্তুখিনি ডেক'ৰেশ্যনো বহুত ধুনীয়াকৈ কৰিছে তাৰপিছত মানুহ ৰাতি দিনতকৈ বহুত বেছি মানুহ ৰাতি হৈছিলে আচলতে একদম ভৰি দিব নোৱাৰা অৱস্থা বহুত বেছি মানুহ হৈছে তাতে তো বহুতখিনি ভাল লাগিলে তো চায়ো ভাল লাগিলে আপোনালোকক মই যিমানখিনি পাৰোঁ সিমানখিনি মই আপোনালোকক দেখুৱাইছোঁ আৰু থুলমূলকৈ দেখুৱাইছোঁ যিখিনি পাৰিছোঁ মই যিখিনি দেখিছোঁ সেইখিনি আপোনালোকক দেখুৱাইছোঁ তো আশা কৰোঁ আপোনালোকৰ লামেট আমেইৰ এই ভ্লগটো চাই চাগে নিশ্চয় ভাল লাগিলে আৰু যদি ভাল লাগিলে দেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু বহুত শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো অলৰেডি ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত ধন্যবাদ মোৰ ফালৰ পৰা আৰু যিসকলে এতিয়ালৈকেও কৰা নাই তেতিয়াহ'লে যাওক কৰি লওকগৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লগতে থকা বেল বাটনটো প্ৰেছ কৰি থ'ব যাতে ন'টিফিকেশ্যন আপোনালোকে পাই থাকে তো আজিলৈ আহোঁ বাই